Hello everyone, মই দীপশিখা মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ ভাল, মোৰো ভালেই। আজি ৰাতিপুৱাৰে পৰা এটা ব্লগ ষ্টাৰ্ট কৰিছো, তেনে বলকচোন দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। মই মোৰ মাৰ ঘৰত আছোহি। আজি 3 দিন হ'ল মোৰ মাৰ ঘৰলৈ অহা। আজি যামগৈ হাজবেণ্ড ডিউটিৰ পৰা অহাৰ পাছত। সেইবাবে মোৰ মনটো বৰ এটা ভাল লগা নাই, কিন্তু কি কৰিব, মনটো বেয়া লাগিলেতো ঘৰলৈ যাবই লাগিব, কাৰণ সদায়তো মাৰ ঘৰত থাকিব নোৱাৰোঁ। এতিয়াতো মোৰ এখন ঘৰ নিজৰ নহয়, মোৰ হাজবেণ্ডৰ ঘৰখনহে মোৰ নিজৰ ঘৰ নহয় জানো। সেইবাবে কি কৰিব, যাবতো লাগিবই। তেন্তে চাই থাককচোন, মই বাৰু আজি নিজৰ এই মাৰ ঘৰখনত কি কৰোঁ আৰু সেইখন ঘৰলৈ যোৱাও দেখাম, কেনেকৈ যাওঁ, চাই থাকক তেন্তে। A few moments later. Hello everyone, এইখন আমাৰ বাৰী, চাওকচোন কি চব্জি লগাইছে পাপাই। এয়া ভেন্দি লাগিছে, এয়া চব ভেন্দি গছ। এইবোৰ কোমোৰা লাগি আছে, দেখিছেনে? এইটো এটা ফালে চব কোমোৰা, এইটো এটা ওপৰত। আপোনালোকৰ ঘৰৰ ফালে বান্দৰ আছেনে? আমাৰ ঘৰৰ ফালে কিন্তু বহুত বান্দৰ আছে দেই। সেইবাবে শাক যিমান চব্জি লাগে বাৰীত চব বান্দৰে খাই পেলায়। চাওকচোন, এয়া এইবোৰ তলত আদা গছ, কোমোৰা, এইবোৰ ভেন্দি, এইবোৰ তিয়ঁহ লাগিছিলে, কিন্তু এতিয়া তিয়ঁহ গছবোৰ মৰি গৈছে, দিন হ'ল। এয়া এটা লাগি আছে, সেইফালে বডি গছ আছে। বডিবিলাকো বেছি নাইকিয়া হৈছে আৰু লাগিছিলে এটা টাইমত। এতিয়া বডি গছবোৰ মৰি গৈছে, হ'লেও লাগিছে। এইফালে যাওঁ ৰ'ব দেই, ইমান গৰম পৰিছে আজি। এইবোৰ বেঙেনা দেখিছেনে? বেঙেনা লাগি আছে, এইটো বেঙেনা গছ। এইবোৰ বীজ জলকীয়া লাগি আছে, কিন্তু গৰমত গছবিলাক দেখিছেনে ৰ'দত কি হৈ গৈছে, মৰহি যোৱা টাইপৰ হৈছে। এইবোৰ লাগি আছে বীজ জলকীয়া, এইবোৰে আৰু বেঙেনা গছ, এইবোৰে আৰু কোমোৰা। এজোপা তিতাকেৰেলা গছ, তিতাকেৰেলা লাগি আছিলে, কিন্তু মায়ে ছিঙি লৈ গ'ল, এতিয়া নাই আৰু। 3 hours later. হেল্ল' এভৰিৱান, মই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ, তেন্তে গৈ থাকোঁ। এতিয়া ঘৰ পালেগে মানে দেখাম বাৰু, বাই। মই ঘৰ পালোহি। আজি মা ঘৰত কি কৰিলোঁ কি নাই কৰা ভালদৰে দেখাম গৈছিলোঁ, কিন্তু দেখাব পৰা নগ'ল, কাৰণ আজি দিনত যিহে গৰম নহয় জানো। বেয়া নাপাব সেইবাবে, আকৌ যাম তেতিয়া ভালদৰে দেখাম বাৰু। আজি মোৰ বহুত ভাগৰ লাগিছে, সেইবাবে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। অহাকালি পুনৰ নতুন এটা ভিডিঅ'ৰ লগত লগ পাম আপোনালোকক। এতিয়া বাই, গুড নাইট, চুইট ড্ৰিমছ।